हेलो फ्रेंड्स, गीतांजलि किचन एंड ब्लॉग चेनेलলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু মই আজি লৈ আহিছোঁ কেঁচা হালধিৰ সৈতে বনোৱা তেলবিহীন মুৰ্গী মাংসৰ ৰেচিপি এটা। আশা কৰিছোঁ আপোনালোক সকলোৱে ভাল পাব। আৰু কেঁচা হালধি সকলোৱে জানে যথেষ্ট ঔষধি সম্পন্ন হয় আৰু ইয়াৰ উপকাৰিতাৰ বিষয়ে মই হয়তো বেছিকৈ ক'ব নালাগে, সকলোৱে জানে। আমি কেঁচা হালধি গাখীৰত দি প্ৰায় মানুহে খায়ে, আৰু আজি ভাবিলোঁ মই মাংসৰ লগত কেঁচা হালধি দি বনাওঁচোন একেবাৰে তেল নোহোৱাকৈ। গতিকে আহক পলম নকৰি ভিডিঅ'টোৰ মাজলৈ যাওঁ। এয়া মই লৈছোঁ 250 গ্ৰাম মাংস, 2টা পিঁয়াজ, এটুকুৰা কেঁচা হালধি, আদা নহৰু, কেঁচা জলকীয়া, বিলাহী আৰু মান ধনিয়া লৈছোঁ। হালধি বহুত বেছি নল'ব, অকণমান ল'লেই হয়। এতিয়া এটা মিক্সি বাতি লৈছোঁ আৰু ইয়াতে মই পিঁয়াজখিনি কুটি লৈছোঁ, হালধিখিনিও কুটি ল'ম। আদা নহৰু বিলাহী এই গোটেইখিনি এতিয়া এটা মিহি পেষ্ট বনাই ল'ম। এয়া মিক্সিত মই এটা মিহি পেষ্ট বনাই ল'লোঁ। আৰু আনফালে কেৰাহীখন এয়া গৰম হ'লত কেৰাহীখনতে মই 2 কাপমান জোখৰ পানী দি দিছোঁ। পানীখিনি অকণমান কুহুমীয়া হ'বলৈ দিলোঁ আৰু পানীখিনি এতিয়া কুহুমীয়া নিচিনা হৈছে। এতিয়া মই তাতে যিটো পেষ্ট বনাইছিলোঁ সেই পেষ্টটো মই পানীখিনিতে দি দিছোঁ। আৰু মিক্সিটোত থকা বাকীখিনিও পানী অকণমান দি গুলি মই এনেদৰে মিলাই দিলোঁ। আৰু এতিয়া এইখিনি 5 মিনিটমানৰ পাছতেই উতলি আহিছে, আৰু উতলি অহাৰ লগে লগে মই মাংসখিনি তাতে দি দিলোঁ। অকণমান নিমখ দি দিলোঁ জোখমতে। আৰু এইখিনি এতিয়া প্ৰায় 5-10 মিনিট উতলিব দিম। উতলিলে মই এটা আলু মিহিকৈ কাটি দি দিলোঁ। আৰু আপোনালোকে যদি আলু বেয়া পায় আলু নিদিলেও হ'ব। এইখিনি 10 মিনিট মই উতলিব দিছিলোঁ। এয়া উতলিছে। এতিয়া ইয়াতে মই জিৰা আৰু ধনিয়া মিক্স কৰি 1 চামুচ দি দিছোঁ। জিৰা ধনিয়া দিলে এটা বৰ ধুনীয়া গোন্ধ আহে আৰু মাংসৰ ৰেচিপিটো গোটেইটো খুব ধুনীয়া কৰি পেলাই, খাবলৈও ভাল লাগে। এতিয়া আকৌ 10 মিনিট মই উতলিব দিলোঁ আৰু এয়া লাহে লাহে ডাঠ হৈ আহিছে গ্ৰেভিখিনি আৰু সিজিও গৈছে। মই এটুকুৰা আলু আপোনালোকক ভাঙি দেখাইছোঁ। এয়া খুব ধুনীয়াকৈ সিজি গৈছে, মাংসও সিজি গৈছে। এইখিনি আৰু বেছি সিজাব নালাগে। এতিয়া মই ইয়াতে 1 চামুচ আদা নহৰু আৰু জলকীয়া অলপ খহটাকৈ খুন্দি পিনি দি দিছোঁ। আৰু শেষত যেতিয়া আদা নহৰুখিনি দিয়া হয় বহুত ধুনীয়া গোন্ধ এটা আহে। আৰু তেল নিদিয়াকৈ যি বস্তুৱে নবনাওক লাষ্টত কিন্তু এনেকৈ আদা নহৰু জলকীয়া অকণমান দিবই, তেতিয়া খাবলৈ খুব ভাল লাগে। এয়া এইখিনি হৈ গৈছে। মই গেছটো অফ কৰি দিছোঁ আৰু এতিয়া মান ধনিয়াখিনি ইয়াতে কুটি দিম। মই মান ধনিয়াখিনি কুটি দিছোঁ। দেখিলে কিমান সহজ আৰু কিমান কম সময়তে হৈ যায়। বহুত বেছি বস্তুৰ প্ৰয়োজনো নহয়, সময়ো দৰকাৰ নাই। গতিকে ভাবিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে প্লিজ লাইক কৰিব। মোৰ চেনেলটোলৈ যিসকল নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধুনীয়া ধুনীয়া কমেণ্ট দি পিনি মোক উৎসাহিত কৰিব বুলি আশা কৰিলোঁ। আৰু কেঁচা হালধি দি বনোৱা এই চিকেনৰ ৰেচিপিটো এবাৰ বনাই খাব বুলি আশা কৰিলোঁ। আৰু কেনেকুৱা লাগিলে মোক কমেণ্ট যোগে জনাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, নতুন এটা ভিডিঅ' লৈ পুনৰ লগ হ'ম।